প্রত্যেক বছরে বড় সাহিত্য সভায় অধিবেশন পাতি থাকে। এইবাৰ বিজনেত হৈছে আৰু বিজনেত ৰাইজে সবে মিলি খুব ধুনীয়াকে ইয়াত আয়োজন কৰিছে আৰু আহিয়ে ৰাস্তাই ৰাস্তাই দেখি আহিছো সব গেটবিলাকতো আদৰণি জনাই ভালদৰে মানে আমাৰ যি অধিবেশন সেই অধিবেশনটো প্ৰকাশ কৰিছে আৰু ইয়াত আহি পৰিৱেশটো ভাল লাগিছে। মই আশা কৰোঁ এই বিজনী যি অধিবেশন এয়া এটা বড় ভাষা সাহিত্যৰ মানে উন্নয়নৰ ক্ষেত্ৰত এটা মাইলষ্টন হৈ থাকিব। ইয়াৰ পৰা নতুন মানে লৈ নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰ আধাৰত ভাষা সাহিত্য এইটো বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই সাহিত্য সভাই নতুন এটা আজি অঞ্চলত প্ৰত্যেকটা বিদ্যালয়তে বিষয় সাবজেক্ট থাকিব লাগিব আমাৰ ভাষাটো মাতৃভাষাটো আৰু ইয়াত আমাক পাছ ফেলৰ কথা নালাগে। কমসে কম 10-20 নম্বৰ প্ৰশ্নৰ হলিও মানে সেই কিতাপটো আমাৰ মাতৃভাষাৰ কিতাপটো মানে পৰীক্ষা হৈ থাকিব লাগে। তেতিয়া সবে আমি সাহিত্য চৰ্চা কৰিম। গতিকে আমি ইউপিএসসিৰ কাৰণেও প্ৰিপেয়াৰ কৰিম, আমি এপিএসসিৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু নিজৰ ভাষা সাহিত্যৰ কাৰণে সাহিত্যৰ ক্ষেত্ৰতো আমি শিক্ষা গ্ৰহণ কৰিম। তেনেকুৱা মাধ্যমত আমি লৈ যাব লাগিব। মাননীয় নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগুৰুম্বাৰ এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ গৈছে। এইটো খুব মানে গৌৰৱৰ কথা আৰু বড়ো জাতিয়ে তাৰ কাৰণে সংগ্ৰাম কৰিছিল, বহুতো শ্বহীদো হ'ল আৰু আজি চুক্তি স্বাক্ষৰ কৰি ফালে এটা আশালৈ সবে বাট চাই আছিলে আৰু আজি অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে এই পদক্ষেপটো আমি সবে প্ৰশংসা কৰিব লাগে আৰু তেখেতক ধন্যবাদ আমি জনাব লাগে। আজি এই বাগুৰুম্বা আমি অঞ্চল হিচাপে সবে যদিও জানো সবে দেখা পোৱাৰ লগে লগে প্ৰশংসা কৰে অসমৰ এই সংস্কৃতিটো। আজি সেইটো 10,000 তাত মানে কি কয় আপোনাৰ প্ৰদৰ্শন কৰি ফালে বিশ্ব দৰবাৰত জনাজাত কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে যে সেইটোৰ দ্বাৰা গোটেই পৃথিৱীত ভাৰতবৰ্ষত যে তেনেকুৱা এটা ইমান ধুনীয়া কালাৰফুল সংস্কৃতি আৰু এটা ট্ৰেডিশ্যনেলি নিজৰ বাদ্যযন্ত্ৰক লৈ নিজৰ যিটো লোক মানে সংস্কৃতি যিটো লোকগীত মানে সেইটো আছে সেইটো মানুহে জানিব। গতিকে সেইটো আমাৰ সকলৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। সেইটো এটা অসমৰ সংস্কৃতি, অসমীয়া সংস্কৃতি।